হাই মারি দিলা হাই 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 কি করিলা হাই 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 কি করিলা বাই 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 বন্ধ করা তো বৰ্তমান আছো মই জুবিনহঁতৰ ঘৰত আৰু আজি কেনেকুৱা হ'ব ভাই আজি মানে প্ৰথমতে কৈ দিছোঁ গুঞ্জন দাক বহুত বেছি ধন্যবাদ মানে সকলোকে যোনে আহিছে আমাৰ ঘৰত খুব বেছি ভাল লাগিছে মানে হঠাৎ লগো পালোঁ এনেকৈ আৰু আজি মানে আমি শুৱালকুছিত যাম শুৱালকুছিত মানে বস্ত্ৰনগৰী বুলি যিহেতু কোৱা হয় তাতে মানে শুৱালকুছিখন এক্সপ্ল'ৰ কৰিম তাৰোপৰি ধাৰেশ্বৰী মন্দিৰ আছে মানে আকাশী গংগাৰ পানী যে পৰে তাত যাম আজি খুব ভাল লাগিব চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু লাইক এটা কৰি দিয়ক সেয়া আৰু আজি ভিডিঅ'ত পুৰা ফালাফালি হ'ব তাৰ লগতে ভিউটো চাওক পিছফালে কি মজা ভিউ মই দেখাই দি আছোঁ চাওক এইখন মানে নাম নাই পাহাৰখনৰ আৰু তো এতিয়া আমি যোৱাৰ আগতে অকণমান চাহ তাহ খাই লওঁ ইয়াতে চাহ খাইছ আৰু এতিয়া আমাৰ সিদ্ধাৰ্থ আছে সিদ্ধাৰ্থে কিবা এটা ডাইলগ মাৰে বোলে তেতিয়াৰ পৰা কৈ আছে ডাইলগ মাৰিব দিয়া নাই বোলে দিয়া কিবা এটা কৈ দিয়া পিঠাটো যোনটো খাই আছোঁ এই পিঠাটো মানে মোৰ প্ৰিয়ৰ ভিতৰত পৰে আৰু সদায় মানুহ যোনটো মই কওঁ সদায় বিপ্লৱী হ'ব লাগে বস্তুটো সেইটো আৰু এইবাৰ বিহু ফাংচনটো নহ'ল অহাবাৰ বিহু কৰিম সকলোৱে আহিব আৰু মাস্ক পৰিধান কৰিব আমি বাৰু ঘৰত আছোঁ একো নাই তো কথাটো সেইটো তো আমি ওলালোঁ বামুন্দিৰ ফালে যাম প্ৰথমতে বামুন্দিৰ কি আছে ধাৰেশ্বৰী মন্দিৰ আছে ধাৰেশ্বৰী মন্দিৰ বামুন্দিৰ ফালে আছে তাতে যাই আছোঁ বৰ্তমান য়েছ আৰু এতিয়া শুৱালকুছি গেট পামেই আৰু এতিয়া শুৱালকুছি গেটখন পাম শুৱালকুছি গেটখন পাৰ হৈ পেলাই বামুন্দিৰ ফালে গৈ আছোঁ ফাৰ্ষ্ট তাৰপিছত বেলেগ কিবা কিবি যাম আৰু তো চাই থাকিব আৰু এইখন মানে বস্ত্ৰ উদ্যান বন্ধ হৈ আছে এতিয়া বস্ত্ৰ নগৰী শুৱালকুছিলৈ আদৰণি তাৰ পিছফালে চাওক এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী তাৰ ব্ৰহ্মপুত্ৰ নদীৰ আমি কাষে কাষে যাই আছোঁ যাই পেলাই পাম এতিয়া মন্দিৰটো অলপমান ওপৰত যাব লাগিব পাহাৰৰ ওপৰত ডাইৰেক্ট ট্ৰেকিং এইখন পাহাৰখন অফৰোডিং হৈছে অফৰোডিং এখন পাহাৰ এইটো ৰাস্তা দি যাই আছোঁ অফৰোডিং বাইক লগতে এক্সপাল কি মজা লাগিছে একদম তো আমি আহি পালোঁ বৰ্তমান মন্দিৰটোলৈকে আহি পালোঁ আৰু চাওক এইটো চাইডে যাব লাগিব গেটখন আছে সিফালে আৰু গেটখনৰ ইফালে সোমাই পেলাই আমি পাহাৰৰ ওপৰত একদম ট্ৰেকিং কৰি কিনে যাম এখন চাওক মেইন গেট এতিয়া গেটখনৰ ভিতৰলৈকে সোমাই গৈ আছোঁ যাই পেলাই মন্দিৰৰ ভিতৰত বাইকখন থৈ পেলাই ডাইৰেক্ট ওপৰলৈকে ট্ৰেকিং মানে মোটামুটি 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে যাই পেলাই আকাশী গংগা বুলি কয় তাতে ওপৰলৈকে গৈ আছোঁ তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আহি পালোঁ আমি বৰ্তমান ধাৰেশ্বৰ মন্দিৰ ধাৰেশ্বৰ দেৱালয় তো এতিয়া আমি ভিতৰলৈকে গৈ আছোঁ আৰু একদম পাহাৰৰ ওপৰলৈকে যাম মানে পাহাৰৰ ওপৰত পূৰা ভিউ এটা আছে বুলি জুবিনে কৈছে বাৰু তাতে যাই আছোঁ বৰ্তমান এইখন পিছফালে দেখিছেনে পাহাৰ এইখন পাহাৰৰ একদম ওপৰলৈকে গৈ আছোঁ বৰ্তমান ওপৰলৈকে গৈ আছোঁ বৰ্তমান জুবিন কিমান দূৰ যাব লাগিব আৰু এতিয়া বেছি নাই যিমানখিনি উঠি আহিলোঁ আপোনালোকে গম পালে আৰু সেনে 20 গুণমান যাব আছে 20 গুণ দে আৰু তো অলপমান ভাগৰ লাগছে সেইকাৰণে বহিলোঁ অলপমান তাৰপৰা আৰু যিমান আহিলোঁ সিমান যাব বাকী আছে ভাই যাওঁ যাব লাগিব কিবাকে হ'লেও যাব লাগিব গম পাইছে নাই জোচ এতিয়া আছে একদম শেষ হোৱা নাই পানী বটল আনছে নাই পানী বটল আনিছোঁ মই লৈ যাই তাতে আছে কোনজন চলো তাৰমানে সেই গুঞ্জন দা বহি পিনে আমাক চাইছে চলো চলো ইমান কি বিজি উপায় নাই পিছফালৰ ভিউটো চাওক কি মজা ভিউ আল্টিমেট যদি ড্ৰোন এখন থাকিল হয় না ড্ৰোন শ্বট আল্টিমেট হ'ল হয় কিন্তু ড্ৰোন নাই ড্ৰোন হেৰাইছি তোমাৰ ড্ৰোন হেৰাইছি জুবিন এই এজন ল'ৰা মানে তেলৰ ড্ৰোন এখন হৰাইছে মানে নাপালে তলৰ পৰা উৰাইছিল ওপৰত কিবা গাছত নে খুন্দা খাই নাপালে বিচাৰিব যাওঁ নেকি আমি ড্ৰোন ক্ৰেশ হৈ গ'ল গম পাইছা কিন্তু হেৰাব 2 মাহ মান হ'ল বিচাৰিলে পাম না পাবা কিন্তু ক'ত আহি পালোঁ মন্দিৰটোলৈকে সিফালে আছে মন্দিৰটো সিফালে আছে আৰু এতিয়া আমি ওপৰলৈকে উঠি যাই আছোঁ বাকীকেইটা গ'লে চাওক তো বাকীকেইটা গ'লে এতিয়া ময়ো যাম মানে ৰাস্তাটো পুৰা শ্লিপি আছে মানে পানী এনি টাইম পানী পৰি থাকে মানে বাৰিষা খৰালি ছিজন বুলি নহয় এনি টাইম
পানী পৰি থাকে আৰু চাওক একদম ওপৰত যাই পাইছে ইয়াতে মই যাই আছোঁ এতিয়া পূৰা শ্লিপ আছে মানে শিলকেইটা পানী পৰি থাকে না এনি টাইম তো সেয়া আৰু ইমান উঠি আহিলোঁ সেইকাৰণে পূৰা মাত নোহোৱা গৈছে হয় নেকি ভালকৈ যাবি চাওক একদম ওপৰলৈকে যাব লাগিব আৰু ইয়াৰ পূজাৰীজনক চাওক মন্দিৰটো পূজাৰীজনক চাওক 85 বছৰ হৈছে বোলে চাওক না কি বিন্দাছ উঠি গৈছে ওপৰলৈকে দেই আৰু তো আহি পালোঁ একদম ওপৰলৈকে আৰু চাওক এইটো চাওক পানী পৰি আছে এনি টাইম পানী পৰি থাকে না মানে এই বহুত বছৰ হ'ল শ বছৰৰ পৰা এনেকৈ পানী পৰি আছে পানীটো মানে শেষে নহয় ক'ৰ পৰা আহে কোনেও নাজানে পানীটো স্টাৰ্ট জয় জয় বম বম তলত নামি চামি মানে সেৱা চেৱা কৰি ল'লোঁ কিন্তু মই আৰু এটাই বনোৱা নাই আৰু এই উঠিলোঁ ফাৰ্ষ্ট টাইম তো এতিয়া আমি ইয়াৰ পৰা লাহে লাহে ওলাই যাওঁ আৰু বেলেগ ক'ৰবাতো যাব বাকী আছে অকল এটা জেগাই নহয় বহুতকেইটা জেগাত ঘূৰিম তাৰ লগতে ই তেতিয়াৰ পৰা কৈ আছে যে কিবা বোলে গান গায় মই কৈছোঁ বোলে কৈ আছে মোক কৈ আছে হয়নে কৈ আছে না ই কৈ আছে তেতিয়াৰ পৰা কৈছে গান এটা কাম বুলি মানে গান গাব দিব লাগে মেইন কথা এইটোৱে দিছোঁ দে চান্স দিছোঁ এটা গান গাব আমি সহযোগ কৰিম গোটেইকেইটা আহিব লাগিব যিটো প্লেটফৰ্মটো ষ্টাৰ্ট কোনটো গান গাব গুঞ্জনে যে দিছে সুযোগটো প্ৰথম কথা গুঞ্জনে আগতীয়াকৈ আহি ইয়াতে বহি বহি গান শুনি আছে অকলে আমাক এৰি তো সেই কি গান শুনি আছে সেইটো মই আপোনালোকক শুনাই দি আছোঁ পদূলি মূৰতে আবেলি আবেলি একেলগে বহি সাধু শুনা ভাবি ভাবি মোৰ পকিলে যে চুলি কিহেৰে ইশাৰা দিয়া কোৱা দিহিঙে দিপাঙে তোমাকে বিচাৰো নহ'লে নহ'ব বেলি হাই 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 মাৰি দিলা হাই 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 কি কৰিলা হাই 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 কি কৰিলা বাই 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 বন্ধ কৰা মিলি গৈছে ওলাই আহিলোঁ মানে মন্দিৰৰ পৰা ওলাই আহিলোঁ আহি পেলাই এতিয়া বেলেগ জেগাত যাই আছোঁ ক'ত যাম আমি এতিয়া আমি গৈ আছোঁ মানে বস্ত্ৰনগৰী মানে বস্ত্ৰবিলাক চাবলৈ তাৰপৰা তাঁতশাল গোটেইখিনি এক্সপ্ল'ৰ কৰিম তো বস্ত্ৰনগৰী বুলি ক'লে শুৱালকুছি মানে বস্ত্ৰনগৰী বুলি কয় শুৱালকুছিক সেইবাবে আমি এতিয়া যাই আছোঁ তাঁতশাল দেখাবৰ কাৰণে তাঁতশালবিলাক আছে তাতে সেইবোৰ দেখাইছিলোঁ মই 2 মাহমান আগতে আহিছিলোঁ এবাৰ আজি অলপ আৰু ভালকৈ দেখুৱাব তো চাই থাকিব এতিয়া যাই আছোঁ এতিয়া আমি আহি পালোঁ বৰ্তমান শুৱালকুছিৰ মেইন টাউন আৰু ইয়াতে চাওক শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ শুৱালকুছি এতিয়া আমি মানে তাঁতশালৰ ফালে আহিলোঁ আপোনালোকক ভালকৈ ডিটেইলছত কৈ আছোঁ কেনেকুৱাকৈ কি হয় চাওক তাঁতশালৰ কামবোৰ চলি আছে বৰ্তমান এখন হ'ল তাঁতশাল আৰু ইয়াৰে মালিক মানে কাৰ হয় মই দেখাই দি আছোঁ তো এতিয়া আপোনালোকক দেখাবলৈ আনিছোঁ তাঁতশাল দাদা এজন আছে মোৰ লগত আপোনাৰ নাম তাঁতশাল দেখোন আপোনাৰ নামটো এবাৰ কৈ দিয়ক জিতুমণি ডেকা মানে জেগাটো অকণ কম হয় সেইকাৰণে আমাৰ ঠেকা ঠেকি হৈছে জেগাটো আপোনাৰ নামটো কৈ দিয়ক জিতুমণি ডেকা আপোনাৰ কিমান বছৰ কৰা এতিয়া এই 14 বছৰ হ'ল 14 বছৰ হ'ল ন আপুনি এবাৰ দেখাই দিয়কচোন কেনেকৈ কি কৰে এইবিলাক সূতাটো কেনেকৈ বয় তাৰপিছত কেনেকৈ কি ডিজাইনবিলাক কেনেকৈ কি কৰে ডিজাইনটো হ'ল আপোনাৰ তোমাৰ এইটো কাৰ্ড থাকে এইটো মেচিন হয় এই মেচিনত কাৰ্ডেদি ডিজাইন কাৰ্ডত বনোৱা যায় তাৰ পৰা উঠিব বাকী এয়া দিকপাত আৰু এইটো যিটো বোৱা গৈছে এইটো বাণীপাত দুটা পাত লাগিব ইয়াত আৰু বাকী গুণা উইথ ডিজাইনটো আহিবই আপোনাৰ সেই পৰা এনে কিবা এখন বনালে কিমান টাইম লাগে এনেকৈ কমপ্লিট হোৱাৰ কাৰণে এসপ্তাহত হৈ যায় এসপ্তাহত হৈ যায় ন তো এতিয়া আমি তাৰ পৰা ওলাই পেলাই ক'ত যাই আছোঁ জুবিনে ক'ব এতিয়া পানী টেংকি গৈ আছোঁ আমি পানী টেংকি মানে এছিয়াৰ দ্বিতীয় বৃহত্তম পানী টেংকি তো তাত গৈ পিনে গোটেইখিনি মানে গুঞ্জন দাই আপোনালোকক এক্সপ্ল'ৰ কৰাই দিব চাওক বম জেগা এটাত আহিছোঁ চাওক ব্ৰহ্মপুত্ৰৰ পিছফালে আৰু ইফালে ইয়াৰ পৰা ডাইৰেক্ট শৰাঘাট দলং দেখা পায় কিন্তু কেমেৰা দি জুম নহয় বাৰু মোৰ জুম লেন্স নাই যিহেতু কেমেৰা দি জুম নহয় এনেই আমি দেখা পাই আছোঁ শৰাঘাট দলং ইয়াৰ পৰা আৰু বাকীকেইটা ছাৰ জুম কৰি দেখাব নেকি একবাৰ জুম নহয় জুম নহয় নেকি
জুবিন এইখিনি জেগাৰ নাম কি এইখিনি জেগাৰ নাম গণেশ ঘাট বুলি কোৱা হয় গণেশ ঘাট তো এতিয়া এটা জেগাত আহিছোঁ এইটো হ'ল পানীৰ টেংকি ইয়াতে বোলে পানীৰ টেংকি আছে কি পানীৰ টেংকি এইটো মানে এছিয়াৰ দ্বিতীয় বৃহত্তম পানীৰ টেংকি শুৱালকুছিবাসীক গোটেই চাপ্লাই কৰা হয় অ'কে এতিয়া পানীৰ টেংকিটোৰ ভিতৰত পানী আছে না পানী আছে খাই কৰিব নোৱাৰে পানী মানে ইমানে পানী আছে আজি পানী হৈ যাব আৰু পানী হৈ গই টুন 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 যাইতে মাত আৰু মাত আৰু नहीं की कुछ ना सब्सक्राइब कर दी ओए वैक्सीन तूने पहले लिया था कि मैं ओके 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 মানে ছাগলটো কৈ আছে যে যদি ভিডিঅ'টো এইখিনি মানলৈকে চাই আছে বৰ্তমান তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব সেইটো কথা কৈ আছে ছাগলটোৱে সেই কৈ আছে এতিয়াও কৈ আছে ছাবস্ক্ৰাইবটো মেইন তো আহি পালোঁ আমি ওপৰত বৰ্তমান চাওক পিছফালে লিখা আছে চাওক ক্লিয়াৰ ৱাটাৰ আৰু আপোনালোকক মই কৈছিলোঁ যে এইটো ৭০,০০০ লিটাৰ বুলি এইটো মানে মোক কোনোবা এজনে কৈছিল মই ভাবি আছিলোঁ যে ৭০,০০০ লিটাৰ মই আগতে আহিছিলোঁ ভুল হৈছিল চাগে এইটো কিন্তু ৭ লাখ লিটাৰ ভুলটো হ'ব কথা নাই মানে কথাটো হ'ল এইটো হ'ল ৭ লাখ লিটাৰৰ মানে বহুতে বেছি যিমান কৈছিলোঁ তাতকৈ বহুতে বেছি ৭০,০০০ পৰা এটা শূন্য বাঢ়াই দিয়া ৭ লাখ লিটাৰ ৭ লাখ লিটাৰ মানে এইটো গোটেই শুৱালকুছিবাসীয়ে পায় গভৰ্ণমেণ্ট অফ আছাম পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ৱাটাৰ ইজ লাইফ নেভাৰ ৱেষ্ট ইট চাওক লিখা আছে ইয়াতে আৰু চাওক ৭ লাখ লিটাৰ কেপাচিটি এতিয়া আমি তো এতিয়া আমি পানীৰ টেংকি দেখালোঁ আপোনালোকক তাৰ পৰা নামি আহিলোঁ আহি পেলাই এতিয়া জুবিনহঁতৰ ঘৰত যাম ঘৰত যাই পেলাই তাৰ ডাইৰেক্ট আমাৰ গুৱাহাটী যাম মানে এতিয়া ৩টামান বাজি গ'ল চ' লকডাউন ষ্টাৰ্ট হ'ব আৰু চ' সোনকালে ওলাব লাগে যোনটো পানীৰ টেংকি আপোনালোকক দেখালোঁ সেইটো হ'ল ৭ লাখ লিটাৰৰ পানীৰ টেংকি মানে এটাত ৭ লাখ বাকীকেইটা মানে গোটেইকেইটা বহুতকেইটা পানীৰ টেংকি আছে এনেকৈ গোটেইকেইটা মিলি পেলাই ১৮ লাখ লিটাৰ পানীৰ টেংকি হয় এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট পানীৰ টেংকি বুলি জনা যায় তো সেয়াই আৰু এতিয়া ইয়াৰ পৰা ওলাই যাই পেলাই ঘৰ যাব লাগে আৰু ভিডিঅ'টো শেষ হোৱা নাই এতিয়ালৈকে আৰু কিবা কিবি দেখাম তো ষ্টে টিউনড ইমান দেৰি কিয় দেৰি হ'লেও ফচি গৈছিলোঁ আমি এই টায়াৰত পাম্প দি আছিলোঁ গম পোৱা তই কি প্ৰব্লেম হৈছিল তই জানা কি তই এনে খালি খং উঠি থাকিলে হ'ব নেকি চাহ ধুইছা চাৰ্জাৰ টায়াৰত চাৰ্জাৰ পাম্প দি আহিলোঁ মই ভেকচিন ল'ব গৈছিলোঁ ভেকচিন লোৱা নাই নহয় ভেকচিন ল'ব সেয়াই আৰু তো মোটামুটি শুৱালকুছি এক্সপ্ল'ৰ কৰা হৈ গ'ল মোটামুটি যিমানখিনি দেখাব পাৰিলোঁ দেখালোঁ আৰু কিবা বাকী আছিল নেকি নেক্সট টাইম আহিলে তাৰমানে কভাৰ কৰিব লাগিব নেক্সট টাইম আহিলে মানে এখন নাৰ্চাৰী আছে সেই নাৰ্চাৰীখনত যাম আৰু এখন ৰিজৰ্ট আছে চিল্ক ৰোড স্পা ৰিজৰ্ট বুলি কয় বহুত ডাঙৰ ৰিজৰ্ট গোৱা লাইট ভাৰ্চন বুলিও কোৱা হয় খুবেই ভাল লাগে সেইখনত নেক্সট টাইম আপোনালোকে দেখা পাব গুঞ্জন দা আহিব আৰু সকলো আহিব সেইখিনি আৰু আজি আৰু আপোনালোকে আজি যিমানখিনি চালে কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব তো সেয়াই আৰু আজিলৈকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম নেক্সট ভিডিঅ'ত আকৌ লগ পাম লিংক দিবি কি সেনেকুৱা নকৰিবি লিংক চিং দিবি তোমাৰ চেনেলৰ নামটো কি আছিল আনকাট ব্লগ বুলি আছে আনখাত ব্লগ চাব লাগিব মই কিন্তু চনা আজিক লাগি নালাগে দে ভাল চাব নালাগে হ'ব দে উপায় নাই তই যে চাব নালাগে কি চাব দিবি তই হ'ব দে দে আৰু বাই বাই ৰাতি ক'লা হাবি ক'লা ক'লা গুম খাপ তাতকৈ ক'লা জাৰণি দেই তুলসী খাই আছোঁ মই কি আছিল মই গাহৰি নেকি তুমি গাহৰি তাৰপিছত থাকা ঘূৰি বাই বাই